আপুনি কেতিয়াবা ভাবিছেনে এটা লোকগীত কেনেকৈ এটা সমাজৰ সম্পূৰ্ণ জীৱন কাহিনী ক'ব পাৰে? আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম অসমৰ জনপ্ৰিয় গায়ক অমৃত তাঁতীৰ এটি সুন্দৰ ঝুমৰ গীত চল কৰম চালে যাব। আৰু এই গানটোৰ ভিতৰত লুকাই থকা গীতৰ অৰ্থ আকৃতিৰ কথা। চল কৰম চালে যাব এটা সাধাৰণ গান নহয়, এইটো হৈছে অসমৰ আদিবাসী তথা চাহ জনগোষ্ঠীৰ অতি পুৰণি লোক সংস্কৃতি কৰম পূজাৰ সৈতে জড়িত এটা গীত। কৰম পূজা মানে ভাগ্য, পৰিশ্ৰম আৰু ভগৱানৰ আশীৰ্বাদক একেলগে সন্মান জনোৱা। গাঁৱৰ যুৱক যুৱতী, ডেকা বুঢ়া সকলোৱে একেলগে নাচে, গায় আৰু পূজা কৰে। এই গানটো হিৰকৈ মেন চল কৰম চালে যাব। ইয়াৰ অৰ্থ আহোঁ আমি কৰম পূজালৈ যাওঁ, ভাগ্যক সন্মান জনাওঁ আৰু নতুন আশাৰে আগবাঢ়ো। ইয়াত কৰম মানে কেৱল পূজা নহয়, ই হৈছে মানুহৰ ভাগ্য, পৰিশ্ৰমৰ ফল আৰু বিশ্বাস। এই গানটো আমাক শিকায় জীৱনত দুখ থাকিবই, সংগ্ৰাম থাকিবই, কিন্তু মানুহে যদি একেলগে থাকে, সাংস্কৃতিক নাপাহৰে আৰু বিশ্বাস ৰাখে, তেতিয়া ভাগ্যও সলনি হয়। এই গানত গাঁওখনৰ ছবি দেখা যায়। মাটিত খোজ কৰা মানুহ, কঠিন শ্ৰম, তথাপিও মুখত হাঁহি। অমৃত তাঁতীয়ে এই গানটোৰ জৰিয়তে কেৱল এটা সুৰ নিদিলে, তেওঁ এটাই কথা ক'লে, নিজৰ শিকা পাহৰিব নালাগে। আজিৰ নতুন প্ৰজন্ম যদি এই গানবোৰ শুনি, তেতিয়াই আমাৰ সংস্কৃতি জীয়াই থাকিব। আপুনি যদি লোক সংস্কৃতি, গাঁও জীৱন আৰু অসমৰ আচল কাহিনী ভাল পায়, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। আপোনাৰ মতামত কমেণ্টত জনাওক। ধন্যবাদ।